বাবা থানৰ পিছফালে এটা পুখুৰী আছে। এই পুখুৰীটোৰ মাজত এইখন দলং, মই দলং বুলিয়ে কৈছোঁ। কেলে পুখুৰীটো বহুত ডাঙৰ আৰু গোটেই মেটেকা প্লাছ আৰু কিবাকিবি বনৰীয়া মানে দল কিবাকিবি এইবিলাকে ভৰ্তি হৈ গ'ল পুখুৰীটোৰ আগত কিবা কৰিছিল নেকি, প্ৰজেক্ট লৈছিল চাগে। কিন্তু পুখুৰীটো এতিয়া কিয় শোভাবৰ্ধন কৰা নাই মই বুজি পোৱা নাই। এইটো যদি কৰা হয় শোভাবৰ্ধন আৰু মজা হ'ব, মানে একদম ধুনীয়া এটা ঠাইলৈ পৰিৱৰ্তন হ'ব। মই অলপ দেখাই দিছোঁ। আঁতৰত যিটো দেওপাহাৰ আছে নহয়, দেওপাহাৰটো ইয়াৰ পৰা একদম স্পষ্টভাৱে দেখা পায় আৰু ঠাইখন খুব সেউজীয়া। এতিয়া বৰষুণ পাই গছ লতাবিলাক সেউজীয়া গৈছে। ইয়াত বহুত চৰাই চিৰিকটি আছে বুলি ভাবিছোঁ, কাৰণ চৰাই উৰা দেখিছোঁ ছাইডত। হেলমেটটো কেলে পেলালি? নাম